हेलो ভিউয়ার্স ওয়েলকাম ব্যাক টু ইউটিউব চ্যানেল স্টাডি বা সময় সিজন আজিৰ ভিডিঅ'টো 2024 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ প্ৰতি গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সাধাৰণ গণিত অৰ্থাৎ মেথছৰ বাবে প্ৰত্যেক চেপ্টাৰৰ পৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ আগবঢ়াইছো সবল ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সিলেক্ট কৰা বাস্তৱ সংখ্যা অধ্যায়ৰ পৰা এইকেইটা প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ এক নম্বৰ ইউক্লিডৰ কলমবিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা এক নম্বৰ 135 আৰু 225 দুই নম্বৰ 272 আৰু 1032 দুই নম্বৰ ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আছিল 3 নম্বৰ দেখুওৱা যে 3 of root 2 অপৰিমেয় 4 নম্বৰ দেখুওৱা যে root 5 অপৰিমেয় 5 নম্বৰ প্ৰশ্নটো হ'ল মৌলিক উৎপাদকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা এক নম্বৰ 12 15 আৰু 21 দুই নম্বৰ 8 9 আৰু 25 বহুপদ অধ্যায়ৰ পৰা এইকেইটা প্ৰশ্ন সিলেক্ট কৰা হ'ল এক নম্বৰ এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য সমষ্টি আৰু গুণফল দুটা ক্ৰমে -3 আৰু 2 দুই নম্বৰ যদি দুটা শূন্য 5/3 আৰু -5/3 তেন্তে 3 of x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 ৰ বাকী আটাইবোৰ শূন্য উলিওৱা 3 নম্বৰ x minus 3x square plus x plus 2 এটা বহুপদ gx ৰে হৰণ কৰাৰ ভাগফল x minus 2 আৰু ভাগশেষ minus 2x plus 4 পোৱা গ'ল gx উলিওৱা 4 নম্বৰ 3x cube plus x square plus 2x plus 5ক 1 plus 2x plus x square হৰণ কৰা দুটা চলকযোজৰ ৰৈখিক সমীকৰণ দুই অধ্যায়ৰ পৰা এইকেইটা প্ৰশ্ন সিলেক্ট কৰা হ'ল এক নম্বৰ প্ৰতিস্থাপন আৰু অপনয়ন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণটো সমাধান কৰা এক নম্বৰ x plus y equal to 14 x minus y equal to 4 দুই নম্বৰ 5x minus y equal to 3 9x minus 3y equal to 9 দুই নম্বৰ 2x plus 3y equal to 11 আৰু 2x minus 4y minus 14 সমাধান কৰা ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y equal to mx plus 3 দুই নম্বৰ দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যাটো উলিওৱা 5 নম্বৰ দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰা 5 নম্বৰ এটা ভগ্নাংশ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 5/6 তেন্তে ভগ্নাংশটো উলিওৱা 6 নম্বৰ 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল 10 বছৰ পিছত নুৰ চুনুৰ 2 গুণ ডাঙৰ হ'ব নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান দ্বিঘাত সমীকৰণ এই অধ্যায়ৰ পৰা এইকেইটা প্ৰশ্ন সিলেক্ট কৰা হ'ল এক নম্বৰ বৰ্গ সম্পূৰক পদ্ধতিৰে 5x square minus 6x minus 2 equal to 0 সমীকৰণটোৰ মূলকেইটা উলিওৱা দুই নম্বৰ আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা 3 নম্বৰ দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যাটোতে উলিওৱা 4 নম্বৰ উৎপাদকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা 1 নম্বৰ x square minus 5x minus 10 equal to 0 2 নম্বৰ root 2x square plus 6x plus 5 of root 2 equal to 0 সমান্তৰ প্ৰগতি এই অধ্যায়ৰ পৰা এইকেইটা প্ৰশ্ন সিলেক্ট কৰা হ'ল 1 নম্বৰ তলত দিয়া সমান্তৰ প্ৰগতি নিৰ্ণয় কৰা য'ত a equal to 7 d equal to 3 n equal to 8 n উলিওৱা 2 নম্বৰ a equal to -18 n equal to 0 n equal to 10 d উলিওৱা 3 নম্বৰ n equal to -5 d equal to -3 n equal to 18 a উলিয়াব লাগে 2 নম্বৰ এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম অৰ্থাৎ 16তম পদটো 73 হ'লে তাৰ 31তম অৰ্থাৎ 31তম পদটো নিৰ্ণয় কৰা 3 নম্বৰ এটা সমান্তৰ প্ৰগতিৰ 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106 29তম পদটো নিৰ্ণয় কৰা 4 নম্বৰ প্ৰশ্নটো হ'ল 8 3 2 এই সমান্তৰ প্ৰগতিৰ প্ৰথম 22টা পদৰ যোগফল উলিওৱা 5 নম্বৰ তলত দিয়া সমান্তৰ প্ৰগতি নিৰ্ণয় কৰা 1 নম্বৰ a equal to 5 d equal to 3 n equal to 50 s উলিয়াব লাগে a equal to 7 a equal to a13 equal to 35 s13 উলিয়াব লাগে 6 নম্বৰ এটা এপিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হ'লে প্ৰথম 49টা পদৰ যোগফল উলিওৱা ত্ৰিভুজ অধ্যায়ৰ পৰা একেবাৰে পৰা সিলেক্ট কৰা হ'ল 1 নম্বৰ যদি দুটা সদৃশ ত্ৰিভুজৰ কালিক সমান প্ৰমাণ কৰা যে সিহঁত সৰ্বসম 2 নম্বৰ ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এংগেল BOC equal to 125 ডিগ্ৰী আৰু এংগেল CDO equal to 70 ডিগ্ৰী তেন্তে এংগেল DOC এংগেল CDO আৰু এংগেল OAB নিৰ্ণয় কৰা 3 নম্বৰ PQR ত্ৰিভুজৰ P কোণ সমকোণ আৰু QR ৰ ওপৰত M এটা বিন্দু যদি PM লম্ব QR দেখুৱা যে PM square equal to QM into MR 4 নম্বৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ C কোণ সমকোণ প্ৰমাণ কৰা যে AB square equal to 2AC square 5 নম্বৰ ত্ৰিভুজ PQR PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে
এংগেল P = এংগেল RTS দেখুওৱা যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS। 6 নম্বৰ প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান হয়। 7 নম্বৰ ABC সমদ্বিবাহু ত্ৰিভুজৰ AB = AC আৰু CB ৰ বৰ্ধিত অংশত এটা বিন্দু যদি AD লম্ব BC আৰু EF লম্ব AC তেন্তে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF। অংক জ্যামিতি অধ্যায়ৰ পৰা এইকেইটাৰ পৰা চিলেক্ট কৰা হ'ল। 1 নম্বৰ -1 7 আৰু 4 - 3 ৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। 2 নম্বৰ 4 - 1 আৰু -2 - 3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা। 3 নম্বৰ সেই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰম অনুসৰি -4 - 2 -3 - 5 3 - 2 আৰু 2 3। 4 নম্বৰ ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ'ল 1 নম্বৰ 2 3 -1 0 2 4 2 নম্বৰ -5 -1 3 5 5 2 3 নম্বৰ 1 -1 -4 6 -3 -5। ত্ৰিকোণমিতিৰ পৰিচয় এই অধ্যায়ৰ পৰা এইকেইটাৰ পৰা চিলেক্ট কৰা হ'ল। 1 নম্বৰ যদি এংগেল A আৰু এংগেল B সূক্ষ্মকোণ হয় যাতে cos A = cos B তেন্তে দেখুওৱা যে এংগেল A = এংগেল B। 2 নম্বৰ ত্ৰিভুজ PQ আৰু Q কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm। sin P cos P আৰু tan P ৰ মান উলিওৱা। 3 নম্বৰ sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী cos 60 ডিগ্ৰীৰ মান উলিওৱা। 4 নম্বৰ দেখুওৱা যে 1 নম্বৰ tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী = 1। 2 নম্বৰ cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী = 0। 3 নম্বৰ sec A of 1 - sin A of sec A plus tan A = 1। 5 নম্বৰ যদি tan 2A = cot of A minus 18 ডিগ্ৰী য'ত 2A সূক্ষ্মকোণ তেন্তে এৰ মান যদি tan A = cot B প্ৰমাণ কৰা যে A plus B = 90 ডিগ্ৰী। ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই অধ্যায়ৰ পৰা কেতিয়াবা চিলেক্ট কৰা। 1 নম্বৰ ভূমিলৈ এটা উলম্ব খুঁটি শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে। ৰছীডালে ভূমি সমতাৰ লগত সম্পন্ন কৰা কোণটো 30 ডিগ্ৰী হ'লে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা। 2 নম্বৰ ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখত এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা 53 স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উত্থান কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। 3 নম্বৰ এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষ উত্থান কোণ 30 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। 4 নম্বৰ ভূমিৰ ওপৰত 60 ডিগ্ৰী উচ্চতাত চিলা উৰি আছে। চিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল। ভূমিৰ লগত সূতাডালৰ হেলন 60 ডিগ্ৰী। সূতাডাল ঢিলা নহয় বুলি ধৰি লৈ সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। 5 নম্বৰ ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে। গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজৰ দূৰত্ব 8 মিটাৰ। গছজোপাৰ উচ্চতা নিৰ্ণয় কৰা। অংকন এই অধ্যায়ৰ পৰা এইকেইটাৰ পৰা চিলেক্ট কৰা হ'ল। 1 নম্বৰ 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰ পৰা 10 চেণ্টিমিটাৰ আঁতৰৰ এটা বিন্দুৰ পৰা বৃত্তটোৰ স্পৰ্শক এযোৰা আঁকা যাৰ ৰসীয়তৰ দৈৰ্ঘ্য জোখা। 2 নম্বৰ 7.6 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা। ভাগ দুটা জোখা। 3 নম্বৰ এটা প্ৰদত্ত ত্ৰিভুজ ABCৰ সদৃশকে এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণৰ সমান হয়। বৃত্ত সম্বন্ধীয় কালি এই অধ্যায়ৰ পৰা একেবাৰে চিলেক্ট কৰা হ'ল। 1 নম্বৰ দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 9 চেণ্টিমিটাৰ আৰু 9 চেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটা পৰিধিৰ সমষ্টিৰ সমান। 2 নম্বৰ আচ্ছাদিত অঞ্চলটো কালি নিৰ্ণয় কৰা য'ত 40 চেণ্টিমিটাৰ বাহুৰ ABCৰ বৰ্গক্ষেত্ৰ চিত্ৰ দিয়া আছে। 3 নম্বৰ আচ্ছাদিত অঞ্চলটো কালি নিৰ্ণয় কৰা য'ত 12 চেণ্টিমিটাৰ বাহুৰ এটা সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু O কেন্দ্ৰ হিচাপে ধৰি 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তীয় চাপ আঁকা হৈছে। ভিউৱাৰ্ছসকলে যদি আমাৰ চেনেলটোতে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু হিন্দী ইংলিছ আৰু বিভিন্ন বিষয়ৰ কমন আমাৰ চেনেলত উপলব্ধ আছে, আপুনি চাব পাৰে। পৃষ্ঠকালি আৰু আয়তনীয় অধ্যায়ৰ পৰা একেবাৰে চিলেক্ট কৰা হ'ল। 1 নম্বৰ এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনে গঠিত। অৰ্ধগোলকটোৰ ব্যাস 14 চেণ্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা 13 চেণ্টিমিটাৰ। পাত্ৰটোৰ ভিতৰ পৃষ্ঠ কালি নিৰ্ণয় কৰা। 2 নম্বৰ এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা শংকুৰে গঠিত। পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 চেণ্টিমিটাৰ। পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা।
3 নম্বৰ, চৌপল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ডত কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ গাঁত আছে। চৌপলৰ জোখ হ'ল 15 cm × 10 cm × 3.5 cm। প্ৰতিটো গাঁতৰ ব্যাসাৰ্ধ 0.5 cm আৰু গভীৰতা 1.4 cm। সম্পূৰ্ণ ষ্টেণ্ডটোৰ কাঠৰ আয়তন নিৰ্ণয় কৰা। 4 নম্বৰ, 6 cm, 8 cm আৰু 10 cm ব্যাসাৰ্ধৰ 3টা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। 5 নম্বৰ, এটা 3 মিটাৰ ব্যাসৰ কুঁৱা 14 cm গভীৰলৈ খন্দা হ'ল। ইয়াৰ পৰা ওলোৱা মাটিখিনি সমানভাৱে বহলাই 4 মিটাৰ প্ৰস্থৰ বৃত্তাকাৰ আঙুঠি সদৃশ এটা ঢাপ সজোৱা হ'ল। ঢাপটোৰ উচ্চতা নিৰ্ণয় কৰা। 6 নম্বৰ, এটা শংকুচ্ছেদৰ হেলনীয়া উচ্চতা 4 cm আৰু ইয়াৰ বৃত্তাকাৰ মূৰৰ পৰিধি অৰ্থাৎ পৰিসীমা হ'ল 18 cm আৰু 6 cm। শংকুটোৰ বক্ৰপৃষ্ঠকাল নিৰ্ণয় কৰা। পৰিসংখ্যা অধ্যায়ৰ পৰা মেট্ৰিকৰ বাবে এইকেইটা টপিক ইম্পৰ্টেণ্ট, অৰ্থাৎ 1 নম্বৰ, সংঘবদ্ধ তথ্যৰ মাধ্য, সংঘবদ্ধ তথ্যৰ মধ্যমা আৰু 3 নম্বৰটো হ'ল সংঘবদ্ধ তথ্যৰ বহুলক। এই 3টা টপিক পৰিসংখ্যা অধ্যায়ৰ পৰা অতি গুৰুত্বপূৰ্ণ। সম্ভাৱিত নামৰ অধ্যায়ৰ পৰা একেবাৰে চিলেক্ট কৰা হ'ল 1 নম্বৰ, এটা বাকচত 3টা ৰঙা মাৰ্বল, 8টা বগা মাৰ্বল আৰু 4টা সেউজীয়া মাৰ্বলৰ যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ'ল। মাৰ্বলৰ 1 নম্বৰ ৰঙা হোৱা, 2 নম্বৰ বগা হোৱা, 3 নম্বৰ সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি? 2 নম্বৰ প্ৰশ্নটো হ'ল, এটা মোনাত 3টা ৰঙা আৰু 5টা ক'লা ৰঙৰ বল আছে। মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল। টনা বলটোৰ 1 নম্বৰ ৰঙা ৰঙৰ হোৱা, 2 নম্বৰ ৰঙা নোহোৱাৰ সম্ভাৱিতা কি? 3 নম্বৰ প্ৰশ্নটো হ'ল, এটা 3জনীয়া ছাত্ৰ দলত দিয়া আছে যে 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা 0.992। 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি? 4 নম্বৰ প্ৰশ্নটো হ'ল, ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। 1 নম্বৰ, এটা ৰঙা ৰঙৰ ৰজা, 2 নম্বৰ এটা মুখ কাৰ্ড, 3 নম্বৰ এটা ইস্কাপন, 4 নম্বৰ এটা ৰঙা মুখ কাৰ্ড, 5 নম্বৰ অৰ্জুনৰ গোলাম, 6 নম্বৰ ৰোহিতৰ ৰাণী পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। এই ভিডিঅ'টিৰ জৰিয়তে মেট্ৰিকৰ বাবে চেপ্টাৰ ৱাইজ যিবোৰ প্ৰশ্ন আগবঢ়াব লাগিব মেট্ৰিকৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। আমাৰ চেনেলত ইতিমধ্যে হিন্দী, ইংলিছ, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু অন্যান্য বিষয়ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ আগবঢ়োৱা হ'ল, আপুনি চাব পাৰে। ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ভেৰি মাছ। জয় হিন্দ, জয় অসম।